কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ভাগৱত মুখে ভূমিত হৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰস পৰম সন্তোষে পিউক ৰসমৃত। কৃষ্ণ চতুৰ্থ স্কন্ধ মনুকন্যাসকলৰ বংশাৱলী। অত্ৰিৰ গৃহত ভগৱন্তৰ জন্মগ্ৰহণ পদ। ও মৈত্ৰেয় বদতি শুনা বিদুৰ মহন্ত এহি স্তুতি নতি কৰি অৰ্তিপাৰ্থিলন্ত শুনি তিনি দেৱ শ্ৰেষ্ঠ হৰিষ লভিলা হাস্য কৰি সুমধুৰ বচন বুলিলা। শুনা মুনি যেন ঋদ্ধি সংকল্প তোমাৰ তাকে সিদ্ধি কৰিবাক যতন
জুতিলা আহিলো তিনিজন আৰু হেতু কহু শুনা ভূয়ায়ে কমন এৰাম পুত্ৰ কামে তুমি যাক সংকল্প কৰিয়া জগত ঈশ্বৰ তত্ত্ব আশা চিন্তিয়া সেহি এক তত্ত্ব আমি তিনিও ঈশ্বৰ ব্ৰহ্মা বিষ্ণু শিৱ আমি একে কলেবৰ এৰাম এতেকে আমাৰ অংশ ভূত তিনিজন লোকত প্ৰখ্যাত হৈবে তোমাৰ নন্দন যিহেতু আমাৰ অংশে লভিবা তনয় তোমাৰ প্ৰসিদ্ধ হৈবে শুদ্ধ যশস্বয় এহি বৰ দিয়া যাইবে শান্ত তিনি দেৱ ভাৰ্যাসমে দুনাই ঋষি কৰিলন্ত সেৱ প্ৰেমে অংগ পুলকিত অজল নয়ন বাদ্য অৰ্ঘে পুজিলন্ত তিনিৰো চৰণ দুয়োজনে কীৰ্তঞ্জলি চাহিয়া সন্ত তাৰা কৱা চাখি পাছে তিনি ভগৱন্ত চকি চকি জানে নিজ স্থানে চলি গলা পাছে অতি পত্নী গৰ্ভে তিনি জাত ভৈলা ব্ৰহ্মা অংশে চন্দ্ৰ বিষ্ণু দত্ত যোগেশ্বৰ শিৱ অংশে জন্মিলা দুৰ্বাসা মুনিবৰ এহিমতে অৰ্তিগিহে তিনি দেৱ জাত অপপঞ্চীয়া কৈলো কথা তোমাৰ আগত হেৰাম শুনিয়া বিদুৰ মহা আনন্দ লভিলা আনু কন্যা বংশ ঋষি কহিতে লাগিলা শ্ৰদ্ধা কন্যা অংগিৰস ঋষিয়ে বিহাইলা চাৰি কন্যা দুই পুত্ৰ আনন্দে জন্মাইলা এৰাম শিনি বালি কুহুৰাকা আৰু অনুমতি ভৈলা দুই তনয় উতচ্ছ বৃহস্পতি আনুপুত্ৰ গণতান হয়া আছে জাত চাৰু শিখ মনু কালে হয়াছে প্ৰখ্যাত অহবি প্ৰভু
নামত উলস্তা বিহাইলা অগস্ত বিশ্ববা দুই পুতক জন্মাইলা পূৰ্বে জগৰ আগ্নি যিটো সবাৰো আছিল অগস্ত স্বৰূপে আহি তেহেঁতে জন্মিল ও বিশ্ববাত হন্তেইৰ বিৰাট সম্প্ৰতি হৈলন্ত কুবেৰ যাক বোলে ধনপতি আনো ভাৰ্যাকে সীমিত হৈল তিনিজন ৰাৱণ কুম্ভকৰ্ণ আৰু বিভীষণ গতি গৰ্ভে পুলেহে জন্মাইলা তিনিজন কৰ্মশ্ৰেষ্ঠ বৰিয়ান অহিংসু নন্দন ক্ৰিয়া কইনা বিহাইলন্ত ক্ৰতু মহাশয় বালখিল্য নামে 60,000 তনয় এ ব্ৰহ্ম তেজোময় তাৰা হবে মহাৰিষি সূৰ্যৰ ৰথৰ আগে যিটো জান্ত বসি উৰ্জা কন্যা বিবাহী বশিষ্ঠ মুনি বৰ চিত্তকেতু আদি 7 জন্মাইলা কুমাৰ এৰাম চিত্তকেতু সুৰুচি বিৰজা মিত্ৰ তাৰ উলম্বন বসু ভিত তান 2 মানৱ পৰ শক্তি আদি আনো পুত্ৰ গণ জন্মাইনন্ত অৰ্থ বৰ্ণ ঋষি চিত্তি কন্যা বিহাইলন্ত এৰাম জন্মাইলা মহন্ত পুত্ৰ এক অনুপম দধিচিৰ শিৰা অপৰ এক নাম ভিগু খ্যাতি ভাইজাত জন্মাইলা পুত্ৰ 2 শ্ৰী নামে এক গুটি জিউ আছে হুই ধাতা যে বিধাতা নাম উত্তৰ খ্যাত শুনিউক দৈত্য হন্তে জীৱা ভৈল জাত মেৰুৰ দুহিতা ভৈলা আয়তি নিয়তি 2 ভাই বিহা কৰিলন্ত 2 সতী ও ধাতা বীৰ্যে আয়তিত মিকন্দত নয় তান পুত ভৈলা মাৰ্কেন্দেয় মহাশয় বিধতাৰ নিয়তিত প্ৰাণ উতপতি
প্ৰাণৰত নয় দেশ ইৰা মহামতি। এৰাম শুক্ৰ পূজা নিবা ভিগু বংশী মুনি বৰ, কবি আৰু উষনা নামত ৰুচিকৰ। এহি কদমৰ বংশ কহিলো তোমাত, অনন্তাজনৰ পাপ কৰয় বিঘাত। মনো কন্যা পশুতিক, দক্ষে বিহা কইলা। তান গৰ্ভে দক্ষৰ পুৰুষ কন্যা ভৈলা। প্ৰথমতে 13 গুটি ধৰ্ম দিলন্ত, আৰু 1 গুটি অগ্নি গণে বিহাইলন্ত। ও পিতৃগণে গুটি শংকৰে কজন, যিটো হৰে কৰে ভৱ ভয় বিমোচন। শুনিও বিদুৰ তাৰা সমস্তৰ নাম, জাত যেন বংশ ভৈলা কহু অনুপাম। হে ধৰ্ম পত্নীগণ নাম শুনিও সম্প্ৰতি, জাত ধৰ্ম বীজে জিতু বংশ উৎপত্তি। শ্ৰদ্ধা মেধা মৈত্ৰী মূৰ্তি দয়া ক্ৰিয়া তুষ্টি, উন্নতি তিতিক্ষা শান্তি ধী বুদ্ধি পুষ্টি। আসম্বাৰ পুত্ৰ শৱ শুনা মহাশয়, শ্ৰদ্ধাসুত শুভ স্মৃতি মেধাৰ তনয়। মৈত্ৰীৰ প্ৰসাদ সুত দয়াৰ ভয়, শান্তিপুত সুখ হৰ্ষ তুষ্টিৰ তনয়। হে ৰাম ক্ৰিয়া সুত যোগ উন্নতিত দৰ্প জাত, বুদ্ধিসুত অৰ্থ গৰ্ভ পুষ্টিত পখ্যাত। তিতিক্ষাত ক্ষেমহিত প্ৰচয় তনয়, নাৰায়ণ ভৈল মূৰ্তিত উদয়। সৰ্বগুণাশয় 2 ঋষি মূৰ্তিমন্ত, যিটো জগতৰ পতি প্ৰভু ভগৱন্ত। শুনিও বিদুৰ বাপ কৰি ৰংগ মন, সমস্ত লোকৰ দুয়ো কুশল কৰণ। শুনা সভা সদ পদ কৃষ্ণৰ চৰিত, সৃষ্টি লীলা কথাইতো পৰম পবিত্ৰ।
যশ ঈশ্বৰ কৃষ্ণৰ, যাক শুনি কৃত হুৱে সবে নৰ। বিশেষত কলি যুগে শ্ৰৱণ কীৰ্তন, সমস্ত লোকৰ ইহে মুকুতি সাধন। কৃষ্ণৰ চৰণে প্ৰেম ভকতি বঢ়াৱে, জানি সাধু জনে আকৌ কোনে ভনে গাৱে। উদয় হওঁতে অস্ত জানতে দিবাকৰ, ব্যৰ্থে আয়ু হৰিণে সমস্ত লোকৰ। যিটো জনে হৰি কথা শুনিয়া সদায়, প্ৰসংগ কৰিয়া থাকে মহন্তৰ ঠাই। বৈষ্ণৱতো প্ৰীতি কৰি আছে ভাল মতে, তা সম্বাৰ পাৱে পৰি নমো দণ্ডৱতে। নমো নমো কৃষ্ণদেৱ পতিতৰ গতি, মুত পৰে নাহি আন পতিত সম্পত্তি। অনাদি জনম ইটো ভৱ কূপে পৰি, বন্দী হৈয়া আছো বান্ধিলে কৰ্ম জৰি। ভকতৰ সংগ দিয়া পুৰা পূৰ্ণ কাম, সামাজিক সবে ডাকি বোলা ৰাম ৰাম। হৰি ৰাম ৰাম ৰাম। অনাদি জনম ইটো ভৱ কূপে পৰি, বন্দী হৈয়া আছো বান্ধিলে কৰ্ম জৰি। ভকতৰ সংগ দিয়া পুৰা পূৰ্ণ কাম, সামাজিক সবে ডাকি বোলা ৰাম ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। কৃষ্ণ।